আজি বনাম খুতৰা মাছ আৰু ঔটেঙা এয়া খুতৰা আৰু এফালে মই পুৰা ধুই ৰেডি কৰিলোঁ এফালে এইখিনি এতিয়া বনামগে আৰু আজি বনাম খুতৰা মাছ আৰু এয়া ঔটেঙা তো ঔটেঙা এটা লৈ লৈছোঁ আৰু এফালে মাছ এয়া আৰু এফালে খুতৰাখিনি মই ইতিমধ্যে ধুলোঁ বাৰু এইখিনি খুতৰা আৰু এইফালে পুৰা মই কাটি বাছি ধুনীয়াকৈ থৈ দিছোঁ তো এতিয়া মাছখিনি গুচাই লওঁ তো এতিয়া মাছকেইজনী পেটুখিনি গুচাই লওঁ খুতৰা মাছ আৰু ঔটেঙা খাই ভাল পায়নে বাৰু আপোনালোকে আৰু আজি ভিডিঅ'টো আৰম্ভণিতে কৈ দিছোঁ যিসকলে মোৰ চেনেলটো প্ৰথমবাৰ চাই আছে বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কিন্তু এইফালে পেটুখিনি মাছ এৱাওঁতে এইফালে মূৰটোৱে ভাঙি গৈছে ইফালে পেটটো ওলাইছে আৰু কুকুৰাকেইজনী আহি আছে মাছ খাবলৈ কাৰণে ইমান কুকুৰা আমনি কৰিছে নহয় মই আৰু এইফালে মোৰ মাছ কটা হৈ গ'ল এয়া চব পেটু চেটু এৰুৱাই দিলোঁ আৰু এইখিনি এতিয়া গৈ ধুই লওঁগৈ আৰু মাছখিনিত এতিয়া ইয়াত ধুই আনিলোঁ এতিয়া ইয়াতে দি লওঁ নিমখ হালধিখিনি কি বেটি এইফালে নিমখ হালধি পুৰা লগাই দিছোঁ ৰবা গৈছে ন বেটি মোৰ মাছ চব হৈ গ'ল এতিয়া এই ঔটেঙাটো গুচাই লওঁ এইটো হৈছে কুমলীয়া ঔটেঙা একদম কাটিবলৈ একেবাৰে সহজ কুমলীয়া ঔটেঙা হয় ইমান ডিষ্টাৰ্ব কৰিছে নহয় এইকেইজনী মাছ দেখি একেবাৰে ৰ'বই পোৱা নাই নিউৱে কৈছে এইফালে মই এইকেইজনী মাছকেইজনী নিবই বিচাৰিছে আৰু সেইকাৰণে জলদি জলদি কাটি লওঁ চব ৰেডি কৰা হৈ গ'ল এফালে কাটি ল'লোঁ ঔটেঙা গোটেইটো নিদিলোঁ আধা দিলোঁ বেছি টেঙা হ'লে আকৌ বেয়া লাগিব যে আৰু কুমলীয়া ঔটেঙা চব দিব পাৰি ন সেইটো কাৰণে মানে বাকলি পেলাব লগা তেনেকৈ নাথাকে যে আৰু এইফালে মাছ হৈ গ'ল আৰু এইফালে মোৰ খুতৰাখিনি হৈ গ'ল এতিয়া বনাওঁ আৰু এইফালে জুই হৈয়ে আছে মানে জুই ধৰাই আছে আৰু এইফালে মই মজাকৈ পাতি দিওঁ এতিয়া কেৰাহীখন পুৰা গৰম হৈ গ'ল আৰু ইফালে গৰম কেৰাহীটোতে লগালগ মই পাঁচফোৰণ কেইটামান দি অকণমান মানে গৰম কৰি লৈছোঁ তাৰপিছত এইকেইটা উলিয়াই দিম আৰু তেল এইফালে দি দিলোঁ মোৰ মাছ আৰু এইফালে মোৰ মাছ হৈ গ'ল
দি লওঁ বাকীকেইজনী তো এইফালে মোৰ মাছ পুৰা মই উলিয়াই দিলোঁ আৰু এইফালে কেইটামান পাঁচফোৰণ যে ভাজি লৈছিলোঁ এইকেইটা দি দিলোঁ আৰু ইয়াৰ লগতে দিম পিঁয়াজ আৰু এইফালে মই দিয়ে দিলোঁ শাকখিনি এতিয়া মই ইয়াতে দিম পানী এতিয়া ইয়াত দিম মাছ গোটেইখিনি মাছ নিদিওঁ উতল অহাৰ পিছত আকৌ ঔটেঙা দিব লাগিব তো এতিয়া হৈ লওক এয়া গাইজ ঘামি জামি অৱস্থা নাই কি বেটি কোনো নহয় মই অকলে আছোঁ কি খাইছা কি খাইছা কণী প'ষ্ট এটা দি দিয়াচোন প'ষ্ট এটা দি দিয়া ফটো মাৰিছোঁ প'ষ্ট এটা দিয়া আকৌ দিয়া মাছ মাছ খাবা নাই মাছ খাবা নাই তুমি কণী খালা যে মাছ খাবা নাই ফালে উতলিছে আৰু ধুনীয়াকৈ দি দিলোঁ নহয় মাছবিলাক এইফালে কুকুৰাটো চাওক কেনেকৈ আহি আছে এইটো এইফালে পূৰা মজাকৈ উতলিছে ইয়াতে দিম ঔটেঙাখিনি দি দিছোঁ এয়া উতলি লওক কিছু সময় আৰু এইফালে ঔটেঙাও দি দিলোঁ ধুনীয়াকৈ উতলিছে আৰু এইফালে বৰদেউতাৰ কাৰণে ওলাই দিছোঁ ভাতটো আগতীয়াকৈ দি দিয়া হৈছে সেইটো কাৰণে মই ডাইৰেক্ট কেৰাহীৰ পৰা এনেকৈ উলিয়াই দিছোঁ আৰু এইফালে আমাৰ শাকখনো নমাব পৰা হৈছে আৰু কমপ্লিট হ'ল এয়া আজি কুমলীয়া ঔটেঙা মাছ আৰু খুতুৰা আঞ্জাখন আপোনালোকলৈ আগবঢ়ালোঁ কেনেকুৱা লাগিলে জনাব আৰু আজি ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে অন্য নতুন ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম তেতিয়ালৈকে বাই বাই